কোটিটকীয়া বাজেট বনি থকা ডক্টৰ বেজবৰুৱা 2 সিনেমাখনৰ টিজাৰ আপলোড হৈ গল ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো যে আপোনালোকৰ মাজৰ 97% ব্যক্তিয়ে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই ভিডিও চাই গুছি যায় मैं क्या पब्लिक टॉयलेट हूं जो पेशाब भी करते हो पानी भी नहीं डालते हो चले जाते ऐसा मत सब्सक्राइब কৰি লব চেনেলটো যাতে অসমীয়া সিনেমা জগতৰ লগত জড়িত নতুন নতুন আপডেট আৰু আহিবলগীয়া অসমীয়া সিনেমাখিনি আপডেট লগতে ৰিভিউ আপোনালোকে পাই থাকে তো নমস্কাৰ কেনে আছে ডক্টৰ বেজবৰুৱা 2 সিনেমাখনৰ ওপৰত এটা ভিডিও আগতে বনাই যত কৈছিলো যে ডিসেম্বৰ লাষ্টত নহলে জানুৱাৰী ফাৰ্ষ্ট উইকত আমি সিনেমাখনৰ ট্ৰেইলাৰ চাবলৈ পাই যাম কিন্তু মোৰ ধাৰণা সম্পূৰ্ণ ভুল হ'ল যে মই ট্ৰেইলাৰ নহয় কিন্তু টিজাৰহে চাব পাম আৰু ডক্টৰ বেজবৰুৱা 2 সিনেমাখনৰ 1 জানুৱাৰী তাৰিখে টিজাৰটো ইউটিউবৰ ৰিলিজ হৈ গৈছে যাৰ পৰা আমি গম পাইছো যে সিনেমাখন সম্পূৰ্ণ ক্ৰাইম থ্ৰিলাৰ হ'বলৈ গৈ আছে আৰু এখন মাৰ্ডাৰ মিস্ট্ৰি ওপৰত সিনেমা হ'বলৈ গৈ আছে যত হয়তো কিবা ক্ৰাইম হ'ব যাৰ ওপৰত গোটেই সিনেমাখন চলিব টিজাৰটো চাই জবৰদস্ত মজা লাগিছে মোৰ ভাল লাগিছে দেখি পেলাই অসমত এখন সিনেমাখন আহিবলৈ গৈ আছে কেতিয়া আহিব সেইটো তেতিয়ালৈকে কনফাৰ্ম নাই হয় ট্ৰেইলাৰ বা অফিচিয়েল ৰিলিজ তেতিয়ালৈকে দিয়া নাই কিন্তু টিজাৰটো দিছে টিজাৰত আমি সকলোৱে এটা ফাৰ্ষ্ট লুক দেখিছিলো কিংকিনি গোস্বামী বা নিপন গোস্বামী পুত্ৰ সিদ্ধাৰ্থ গোস্বামী অলৰেডি আমি এটা লুক দেখিছিলো তেওঁলোকৰ গান গীতা কিন্তু তাৰ ভিতৰতে আদিল হুছেইনৰ যিজন দিগ্গজ এক্টৰৰ এটা ফাৰ্ষ্ট লুক দেখিবলৈ পালো নিপন গোস্বামী ডাঙৰীয়া আমাৰ মাজত নাই কিন্তু তেওঁ এই সিনেমাখনত আছে তেওঁ এটা লুক দেখা পালো লগতে জুবিন গাৰ্গৰ লুকটো অলৰেডি আমি দেখা পাইছিলো এক সেকেন্ড इसको कहीं देखा अरे 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 वो तो वही है ना আমাৰ বন্ধন গোটৰ মেনেজাৰ আচ্ছা পুলিচ হৈ গ'ল বঢ়িয়া লাগে গুড ভেৰি গুড এনেকৈ আপগ্ৰেড হৈ থাকিব লাগে কাৰণ বন্ধন গোটৰ মেনেজাৰ হৈ পেলাই কি কৰিব নহয় জানো বিদুৰ ভাইত আমি দেখা পাইছো তেওঁ বন্ধন গোটৰ মেনেজাৰ হিচাপে এতিয়া ডক্টৰ বেজবৰুৱাটো যে পুলিচ আছে চাগে সিনেমাখন আহিলে গম পাম তেওঁ কিমান গুৰুত্বপূৰ্ণ ইয়াত ৰোল আছে গোটেইখিনি এটা দিলে আৰু সিনেমাখনৰ কাহিনী কিহৰ ওপৰত হ'ব এটা সৰুকে আভাস দি দিলে যিখনে অসমীয়া চিনেমাৰ ৰেকৰ্ড ভাঙিবলৈ গৈ আছে সিনেমাখনৰ গানকেইটা অলৰেডি অসমৰ ৰাইজৰ মাজত খলকনি জগাবলৈ সক্ষম হৈছে আৰু মাৰ্কেটিং বহুত ধুনীয়া হৈ আছে সিনেমাখনৰ গানকেইটাৰ দ্বাৰা কিন্তু আহিবলগীয়া সময়ত কেনেকুৱা হয় সেইটো লক্ষণীয় হ'ব কথাটো আৰু এক্সাইটমেণ্ট সকলোৱে বহুত বেছি আছে কাৰণ ৰিচেণ্টলি মই এটা ভোট দিছিলোঁ য'ত কৈছিলোঁ যে ডক্টৰ বেজবৰুৱা 2ৰ ওপৰত এক্সাইটমেণ্ট বেছি আছে নে ব্লেক এণ্ড হোৱাইট তাত মেক্সিমাম ভোট ডক্টৰ বেজবৰুৱা 2ৰ ওপৰতে আহিছিল তাৰ পৰা মই গম পাওঁ যে ডক্টৰ বেজবৰুৱা 2ৰ ক্ৰেজ বহুত বেছি হৈ আছে সকলোৰে ৰিলিজ ডেট বিচাৰি আছে কিন্তু ৰিলিজ ডেট এতিয়ালৈকে দিয়া হোৱা নাই আৰু টিজাৰটোত যিটো ভইচ দিয়া হৈছে সেইটো সম্পূৰ্ণ নিপন গোস্বামীয়ে হয় আৰু জবৰদস্ত লাগিছে তেওঁ ডাইৰেকশ্যনতে চিনেমাখন বনি আছে মানে চিনেমাখন বনিলে তেওঁ ডাইৰেকশ্যনতে তেওঁ এতিয়া নাই তেওঁ থকা হয় নিশ্চয় বা গৌৰৱান্বিত হ'ল হয় চিনেমাখন চাই কিন্তু একো নাই অসমৰ ৰাইজে যদি আঁকোৱালি লয় এই ওপৰৰ পৰা চাই আছে তেওঁ নিশ্চয় ভাল পাব অসমৰ ৰাইজে আঁকোৱালি ল'ব বুলি মোৰ সম্পূৰ্ণ আশা আছে চিনেমাখনৰ তো চিনেমাখন আহি আছে আপোনালোকে টিজাৰটো চালে নাই কমেণ্টত নিশ্চয় জনাব আৰু যদি চালে কেনেকুৱা পালে আৰু যদি চোৱা নাই তলৰ লিংক দিয়া আছে টিজাৰটো এবাৰ চাই লওক আৰু লাইক কমেণ্ট কৰিব যাতে অসমৰ এটা ভাল ট্ৰেইলাৰ বা এটা ভাল টিজাৰ হিচাপে আগবাঢ়ি যাব পাৰে ট্ৰেইলাৰটো এটা ৰেকৰ্ড ভাঙি বনাব পাৰে নহয় জানো তেতিয়া ভাল লাগিব আজিলৈ মানে আকৌ লগাম এটা নতুন ভিডিঅ' তালৈকে জয় হিন্দ জয় আই অসম।